নমস্কাৰ কি খবৰ আশা কৰোঁ সকলো ভালে আছে। তো আজি 5 ছেপ্টেম্বৰ, আজি শিক্ষক দিৱস আৰু সকলো শিক্ষককে মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি লগৰ এটা বাৰ্থডে আছে ইয়াৰ আৰু ঋতুৰাজৰ, তো ইয়াৰো আজি পাৰ্টি স্কুলতে দিছে। আৰু আজি আমাৰ লগৰ ছোৱালীজনী কি আছে ভনীয়েকৰ বিয়া আছে, তো কালি যাম আজি ভিডিঅ'টো সকলো মিক্সিং কৰিম। আৰু এইফালে দেৱ ঠিকে ছাবস্ক্ৰাইব হৈ গ'ল আৰু ইয়াক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। তো পাৰ্টিটো পাই যাবা মানে 3K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। তো এতিয়া 3K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ পিছত আপোনালোকে সোনকালে মোক 5K কৰি দিয়ক। আৰু 5K কৰাৰ পিছত ফুল এটা ধামাকা পাব। আৰু 5K হ'লে মই এটা গিভআৱে ৰাখিম বুলি ভাবিছোঁ। আৰু গিভআৱেটো চাবলৈ হ'লে মোৰ চেনেলত যাব লাগিব, আৰু চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ যিসকলে ইয়াৰ চেনেলৰ লিংকটো নাজানে মোৰ ডেছক্ৰিপশ্যনত দি দিম, তো ছাবস্ক্ৰাইব কৰি থ'ব। তো আৰু এইফালে ফটোশ্বুট হৈ আছে। আমাৰ ফটোশ্বুটৰ কেমেৰামেন মাধুৰ্য। আজি পোনপ্ৰথমে মই সমূহ শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুতো শুভেচ্ছা আৰু সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্ম জয়ন্তী পালন কৰিবলৈ লৈছে। এয়াই হ'ল আজিৰ সভাৰ চমু উদ্দেশ্য। ধন্যবাদ। 5 ছেপ্টেম্বৰ দিনটো হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জন্মদিন। শিক্ষক দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ তো আমাৰ লগৰ ছোৱালী ভনীয়েকৰ যোনখন বিয়া আছে, আৰু কেমেৰামেন গৈছে আমাৰ মোহন মানে মাধুৰ্য। তো এইফালে আজি ইয়াৰ বাৰ্থডে, তো এতিয়া কেক কাটিব। আৰু এইফালে আছে তোৰ নামটো কি আছিলে? মৌচুম শইকীয়া। তো আজি ভিডিঅ'টো এফালেকে চাই থাকক, কি হয় মানে নাজানো, এফালেকে চাই থাকক। প্ৰগ্ৰেম হৈ আছে, আৰু ইয়াৰ পিছত কি হয় অকল দেখা পাব। এখন দেখুৱাই গৈ আছে এইফালে দেৱই কি ক'ব? আজি শিক্ষক দিৱস মানে অলপ দুআষাৰ কৈ দিয়া। মই একোৱেই নাজানে মই আচলতে নাজানেও, একো নাজানো। আৰু এতিয়া ইয়াৰ পিছত আমি এতিয়া খানা খাম, আৰু খানা খাই লগৰ ছোৱালীজনীৰ বিয়ালৈ যাম। আৰু তাত কি হয় মানে আজি গোটেই ব্লগটো গোটেই ফাংচন কৰিছোঁ, তো ভিডিঅ' হ'লে চাব। আৰু ই আজি পাৰ্টি দিছে, আৰু ইয়াৰ ঋতুৰাজে, তো কি হয় নাজানো, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি মানে ভিডিঅ'টো এনেই দছত বনাই দিয়া হ'ল। আৰু আজি শিক্ষক দিৱস সকলো শিক্ষকসকলকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এইফালে তুমি কি ক'বা? এইফালে কালচাৰ প্ৰগ্ৰেম সকলো হৈ আছে, আৰু এইফালে দেখিছে এইফালে চবে একদম মাংস খাওঁ অৱস্থা। কি কৰি আছা তুমি? এই মাংস খাওঁকে এইবোৰ ৰৈ ফুৰিছে দিছিলে, মাংস খাওঁকে কি কৰি চব খাবলৈ নোপোৱা, এইবোৰ চব খাবলৈ নোপোৱা ৰৈ আছে। তো ইয়াত বাৰ্থডে পাৰ্টি চলি আছে, মানে এইফালে তো আছে বাৰ্থডে পাৰ্টি দিছে। এইফালে ঋতুৰাজ ফক্সি বুলি কয়, আৰু এইফালে প্ৰণৱ, আৰু ঘৰটোৰ নামটো কি জানমণি। অঁ, তো এইফালে সকলো ৰেডি হৈ আছে। তো সিহঁতি ইয়াতে খাব কৰিব। এই জয়াই নাখায়, জয়াই যাবগৈ, সিহঁতি চব যাবগৈ বাৰু। তো এতিয়া কাইলৈ বুলি যাব লাগে। এইফালে ভাত আছে, আৰু এইফালে দাইল, আৰু এইফালে মাংস। ফাইনেলি
কেক কাটা হৈ যাব বুলি আৰু দেই তই দেৱ এতিয়া কেক চেক কাটিবা ইহঁতি ক'ত চাওঁ भला क्या हुआ गजब बेइज्जती है তো ঘৰলৈ গ'লোঁ আৰু ঘৰত গা পা ধুতৰ এতিয়া 5টা বাজিলে আৰু এতিয়া লগৰ ছোৱালী ভনীয়েকৰ বিয়া খালে ওলাই আহিলোঁ আৰু এইফালে প্ৰণৱ আছে এইফালে কৌশিক আৰু এতিয়া গৈ থাকোঁ তো কাটা হোটেল সেইফালেকে তো আপোনালোকক এতিয়া এটা যাদু দেখুৱাম মানে এতিয়া যাদুটো আপোনালোকে চাই লওক যাদু